কেৱল ফাগুনৰে আগমন নহয়, কেতিয়াবা কেতিয়াবা ফাগুনৰ বায়ু ধুমুহাৰ ৰূপ। আৰু ধুমুহা আহিলে কেনেকৈ নিজক বচাব লাগে সেইটোতহে মই গুৰুত্ব দিওঁ। আনৰ কথা কিন্তু এই অনন্যা গোস্বামীয়ে নাভাবে। তো স্বাগতম জনাইছোঁ মোৰ জয় কামৰূপ ইউটিউব চেনেললৈ। মানে জেকে ফুল মিনিং জয় কামৰূপ হয়। আৰু যিটো ৰাস চলি আছে এতিয়া ৰাসৰ টাইম। তো মই আছোঁ আমাৰ মন্দিৰত। আজি 25 বছৰ হ'ল আমাৰ ৰাস আৰম্ভ হ'বা। তো সেইকাৰণে এটা ৰূপালী জয়ন্তী আছে একচুৱেলি। তো দুনিয়াৰ মানুহ আগফালে আছে। তো জুবিন মই পুৰা যাই আছোঁ। আপোনালোক দেখিছোঁ য'তে কোনোবাই যে বহি আছে বহি চাই থাকক, কোনোবাই যে ঘুমাই আছে ঘুমাই চাই থাকক ভিডিঅ'টো কণ্টিনিউ। আৰু আগফালে যাই মানে ধুনীয়া আপি আছে নে চক্ৰী আছে। তো অসমত আৰু এই কি দেখিছে নাই এটা কথা পাতি আছে এই জোতা আপিৰ লগত। তো জুবিন মই পুৰা আহিছোঁ, দেখি আছোঁ চাই থাক। কথা ক'ব পাৰিছিলোঁ মানে কি জানেনে, আজি একচুৱেলি শোভাযাত্ৰা আছে, য'ত নেকি শোভাযাত্ৰাত বহুত মানুহ হ'ব। সেইকাৰণে মানুহবোৰ দম লাগছে। আমাৰ গাঁৱৰ আপা আপি যিমান নহয় আপি যিগিলা আছে। আৰু এইগিলা মোৰ পিছফালে এটা মূৰ্তিবোৰ থকা নাই, অলপ পিছত মূৰ্তি উঠাব। আৰু নেক্সট ভিডিঅ'ত আপোনালোকৰ মূৰ্তিবোৰ দেখা পাব। তো চাই থাকক। এইবোৰ মূৰ্তি আৰু পতাকা উত্তোলন হৈ গ'ল। আৰু অলপ পিছতে মানে চলি আছে শোভাযাত্ৰা। এইবোৰ মানে মানুহ বহি আছে, চব শোভাযাত্ৰাৰ কাৰণে আহিছে। তো চেনী বাইদেউ আহিছে, দেখুৱাই আছোঁ। মূৰ্তিটো দাঙি দাঙি নি আছে। কি এইটো পুতুলা নে কি? এইটো পুতুলা ন? তই পুতুলা গাখীৰ খাই পাইছা নাই? পুতুলা গাখীৰ খাই পাইছা নাই? কি ক পুতুলাক দাঙি লৈ যাচ্ছে, পুতুলা গাখীৰ খাই পোৱা নাই? দে ইয়াৰ that's so টিভি চেনেলত ধুনীয়া ধুনীয়া আজিকালি কমেডি চিৰিয়েল কিছুমান দিছে, মানুহে হাঁহিবলৈ পাহৰি গৈছে। গতিকে চিৰিয়েলে চাওক বা ইজনে সিজনৰ লগত মনৰ কথা শ্বেয়াৰ কৰি হ'লেও হাঁহক, প্ৰতিদিনে হাঁহক, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে হাঁহক, হাঁহিবলৈ চেষ্টা কৰিব, সদায় হাঁহিবলৈ চেষ্টা কৰিব দেই। হাঁহিতকৈ কিন্তু ডাঙৰ মেডিচিন নাই এই পৃথিৱীত। হাঁহক, হাঁহিলেহে মানুহ সুস্বাস্থ্য হয়। গতিকে আজি গাইজ চেনী বাইদেউ আহি ইয়াত অলপ আমাক জমালে। তো এয়া শোভাযাত্ৰা আৰম্ভ হ'ল। শোভাযাত্ৰা আৰম্ভ হৈ বাৰু অলপ শোভাযাত্ৰা দেখুৱাইছোঁ ৰ'বক। তাৰপিছত আমাৰ চেনী বাইদেউৰ লগত অলপ কথা পাতিম। এয়া শোভাযাত্ৰা আৰম্ভ হ'ল। তো চাই থাকক, বাইদেউৰ লগতো কথা পাতিছোঁ। তো এনজয় কৰক ভিডিঅ'টো। বাইদেউ সাত লাংকাত বহুতো মানে অভিনয় কৰিলে আৰু আমাৰ মন্দিৰ গাইছিল একচুৱেলি বাইদেউক লগাল পালোঁ। তো বাইদেউ খবৰ কি? আছোঁ, ভালে আছোঁ। তোমালোক লগ পাই খুব ভাল লাগিল, স্পেচিয়েলি তোমাক লগ পাই ভাল লাগিল। মই ইয়াত আহিহে গম পালোঁ যে তোমাৰ এটা ইউটিউব চেনেল আছে আৰু খুব ভাল লাগিল। তোমালোক আমাৰ ভৱিষ্যত গতিকে এনেকৈ ধুনীয়া ধুনীয়া কাম কৰি গৈ থাকা, ধুনীয়া ধুনীয়া ব্লগ কৰি গৈ থাকা। আমি আছোঁ বাৰু সেইটোৱে। মানে ইউটিউব চেনেল খুলিব আজি 1 বছৰ হৈছে। কিমান ছাবস্ক্ৰাইবাৰ কম আছে? হৈছে হয় মানে একেদিনে নহয় দিয়াচোন, চব বস্তুৱে তেনেকুৱা। ভালকৈ কৰি যোৱা, নিশ্চয় মানুহে ভাল পাব বুলি আশা ৰাখিলোঁ। আৰু আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু মানে ভাইটিৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।
ডাইলগ মানে কি হয় আজিকালি মানে পটককৈ তেনেকৈ ক'লে মই আচলতে কি হ'ল এই মোৰ বাবাটো জন্ম হোৱাৰ পিছৰ পৰা মই আজি এবছৰ মানেই হ'ল শ্বুটিঙৰ পৰা জানো ডাইলগ বুলিবলৈ এটা মই কৰোঁ লাষ্ট পৰীক্ষা পোৱাৰ পিছত মই নিয়ৰৰ ফুলখন কৰিছিলোঁ নিয়ৰৰ ফুলৰ এটা ডাইলগ কৈ দিছোঁ বাৰু মানুহৰ জীৱনলৈ কেৱল ফাগুনৰে আগমন নহয় কেতিয়াবা কেতিয়াবা ফাগুনৰ বায়ু ধুমুহাৰ আৰু ধুমুহা আহিলে কেনেকৈ নিজক বচাব লাগে সেইটোতহে মই গুৰুত্ব দিওঁ আনৰ কথা কিন্তু এই অনন্যা গোস্বামীয়ে নাভাবে তো ভিডিঅ'টো মানে বেছি দেখুৱাব লগা নাই কাৰণটো কি গম পাইছেনে ৰাস আৰম্ভ হৈছে দিনতে বাৰু আপোনালোকক মানে আমাৰ যিহেতু ৰাসৰ এইবাৰ 25 বছৰ হৈছে সেইকাৰণে লগতে ৰূপালী জয়ন্তী তো সেইকাৰণে শোভাযাত্ৰা আছিলে যিহেতু শোভাযাত্ৰাত চেনী বাইদেউক মাতিছিলে আৰু বাৰু চেনী বাইদেউ আপোনালোকক লগ কৰাই দিলোঁৱে তো বাকী যিয়ে নহওক তো এতিয়া ভিডিঅ'টো সমাপ্ত কৰিবলৈ হ'ল অলপমান আছে মানে অলপমান কি আছে জানে শোভাযাত্ৰাৰ পৰা আহি আছে মই বাৰু শোভাযাত্ৰাৰ পিছে নগ'লোঁ মানে চেনী বাইদেউৰ লগত কথা পাতিলোঁ অলপ তো এয়া শোভাযাত্ৰা আগফালৰ পৰা আহিছে চাই থাকক মই দেখুৱাইছোঁ তো আজি ভিডিঅ'টো এইখিনি আছিল আৰু শোভাযাত্ৰা দেখুৱাই আপোনাৰ ভিডিঅ'টো মই খতম কৰিম আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক ভালটো লাগিব নিশ্চয় ন তো বাই আমি বিভিন্ন বর্ণাঢ্য কার্যক্রমের করে হাত ধুলিয়া করি এই মহোৎসবটির আয়োজন করেছি ইতিমধ্যে আমার ধর্মীয় শোভাযাত্রা চলে গেছে ইতিমধ্যে আমার এই ধর্মীয় শোভাযাত্রা চলে গেছে আমি সর্বভক্তগণকে অংশগ্রহণ কৰিবলৈ অনুৰোধ জনাইছোঁ কংগ্রেস রাস মহোৎসৱৰ এইবেলি ৰূপালী জয়ন্তী মহোৎসৱ উদযাপনৰ আজি